হাই এভৰিৱান, গুড মৰ্ণিং। আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো ভাবিছোঁ ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰি দিওঁ। এতিয়া 7টা বাজিছে আৰু মই অলপ আগতে উঠিলোঁ, গা পা ধুই উঠিলোঁ আৰু চাহো খালোঁ। এতিয়া ৰিমজিমক মাতিব আছে, তাই উঠাই নাই। তাই স্কুল যাব লাগে, আজি স্কুল আছে তাইৰ। এদিন এৰি এদিন ক্লাছ হয় তাইৰ। এতিয়া তাইক উঠাই লওঁ, তাৰপিছত তাইক ৰেডি কৰিব আছে। ঠিক আছে, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো, যিমানখিনি পাৰোঁ দেখুৱাম আৰু। তেতিয়াহ'লে লগ পাই থাকিম আপোনালোকক, চাই থাকিব। আৰু ৰাতিপুৱাই সোনকালে উঠি আগতে শেৱালি ফুল বুটলি ল'লোঁ। শেৱালি ফুল আজি খাবলৈ মন গৈছে, সেইটো কাৰণে। আৰু আমাৰ চোতালৰ আগফালে আছে, দুজোপা আছে, তাৰে কেইটামান বুটলি ল'লোঁ আৰু। ৰিমজিমৰ স্কুলৰ টিফিনত দিবৰ কাৰণে ৰুটি বনাই আছোঁ। ৰুটিয়ে দি দিওঁ আজি, ৰুটি আৰু চব্জি। বাই। ফ্লাক্সটো লৈছা? ৰিমজিমক পঠিয়ালোঁ স্কুললৈ আৰু দেউতাকে লৈ গ'ল। দেউতাকেই প্ৰায়ভাগ লৈ যায়, মই কেতিয়াবা নিওঁ আৰু পৰীক্ষাৰ সময়ত যাওঁ কেতিয়াবা। আৰু এতিয়া ৰাতিপুৱাৰ অলপ কাম আছিলে, কামখিনি কৰি আজৰি হ'লোঁ। আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা দেৱালীৰ বহুত বহুত শুভেচ্ছা থাকিল। কাৰণ এইটো ভিডিঅ' হয়তো দেৱালীৰ দিনাই মই আপলোড কৰিব পাৰিম, সেইটো কাৰণে এতিয়াতে দিলোঁ আৰু। এতিয়া মই ৰাতিপুৱাৰ নাস্তা খাওঁ আৰু। এয়া আলুৰ চব্জি এটা আৰু ইফালে ৰুটি লৈ লৈছোঁ। আৰু এতিয়া মই খাই লওঁ। এয়া যোৱা বছৰ অনা লাইট হয়, আৰু ভালে বা আছেনে গম পোৱা নাই, চাব লাগিব জ্বলাই। আৰু এইডালো হয়, এইডাল যোৱা বছৰ আগৰ বছৰ অনা চাগে। যোৱা বছৰ জ্বলালোঁ, এতিয়া এইবাৰ বা কি হয়। আৰু এইডাল যোৱা বছৰ অনা আছিলে, এইডালো চাই লওঁ, লগাই চাওঁ কি বা হয়, জ্বলে নে নজ্বলে। জ্বলিছে বাৰু এইডাল ডাঙৰডালে হয়, ডাঙৰ লাইট জ্বলিছে। জ্বলিলে ভাল লাগে আৰু এইডাল বা কি হয় চাই লওঁ। এইডাল ঠিকে বা আছেনে নাই, লগাই চাওঁ ৰ'বচোন। ঠিকে আছে, এইডালো ঠিকে আছে, জ্বলিছে। আৰু ইফালে এইডাল বা কি হয়, এইডালৰ ভৰসা নাই বাৰু, এইডাল দুবছৰ হ'লেই। নাই, এইডাল নজ্বলে, আনিবই দিব লাগিব। এতিয়া দুপৰীয়া সময় হ'ল আৰু মোৰ ভাত বনাবৰ সময় হৈ গৈছে। 12টা বাজি গ'ল আৰু, 12:30মান হ'ল। ঠিক আছে, আজি কি বনাওঁ দেখাওঁ আপোনালোকক। আজি বনাম এয়া অমিতা আলু চব্জি বনাম। আৰু এইটো মাছ আছিলে যোৱাকালিৰে, ফ্ৰাই কৰি থোৱা আছে, সেয়া মাছেৰে বনাম। আৰু এইখিনি পিঁয়াজ, আদা, নহৰু, জলকীয়া ৰেডি কৰি ৰাখিছোঁ চব্জিৰ কাৰণে। আৰু ইফালে শেৱালি ফুলটো মই আজি ৰাতিপুৱাই বুটলিছিলোঁ, আৰু এইটোৰে অকণমান মাছৰ মাথা অলপ আছে, সেইখিনিৰ লগত মিলাই কিনে বনাই দিম আৰু। এয়া আমাৰ ৰিমজিম আহি পালে স্কুলৰ পৰা, আৰু তাই বোলে আপোনালোকক হাই দি দিয়ে। হাই। মুখ চুখ শুকাই আহিছে। এতিয়া বোলা কাপোৰ সলাই দিওঁ। ইফালে আমাৰ ভাত ৰেডি হৈ গ'ল, আৰু ইফালে ৰিমজিমে খাই আছে, আৰু মিষ্টাৰে সিফালে খাই আছে, নেদেখাওঁ আৰু। এতিয়া একেবাৰে সন্ধিয়াই হৈ গ'ল, আৰু ভাবিলোঁ অকণমান লাইট লগাই দিওঁ আৰু। হাজবেণ্ডো আহি পালে, তেওঁৰ লগতে লগ হৈ কিনে এয়া অলপ লগাই দিলোঁ আৰু লাইটখিনি, দেৱালী আহিলেই যিহেতু।
আৰু আজি ভিডিঅ'টো এনেকৈয়ে শেষ কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।